এতিয়া মই কাৰ্বি কণ্টেণ্ট ৰণবীৰ হানছে ডাঙৰীয়াক তেখেতক মই ক'বলৈ বিচাৰিছোঁ যে তেখেতৰ কথাটো হ'ল যে তেখেতে কৈছে যে আমাৰ কাৰ্বি আংলঙৰ সাংবাদিকবোৰৰ কোৱালিফিকেশ্যন ওপৰতেও কথাষাৰ কৈছিল যে তেওঁলোকৰ কোৱালিফিকেশ্যন কিমান আছে আৰু লগতে যে ইয়াৰ সাংবাদিকবোৰৰ যে পঢ়া লেখা নাই বুলি তেওঁ এইটো মতেও তেওঁ এতিয়া গণ্য কৰিছিল কিন্তু মই তেখেতক ক'ব খুজিছোঁ যে এতিয়া আমাৰ সাংবাদিক থকাৰ বাবেতো আমাৰ যিমানখিনি ঘটনাবোৰকে ধৰক বা যিমানখিনি দুখ কষ্ট এইবোৰ খবৰ আহি পাই আছে বা এতিয়া যোৱা বছৰ নহয় এতিয়া দিনতে বা যোৱা দিনতে যোনটো ঘটনাখন সংঘটিত হ'ল যে সেই ভাইৰেল ভিডিঅ'ক যদি আমি চাওঁ ইয়াতে একো সাধাৰণ মানুহ নহয় কাৰণ তেখেত এজন বিধানসভা সমষ্টিৰ বিধায়ক হৈ পেলাই যোনটো তেওঁ লজ্জিত এটা কাণ্ড তেওঁ যে কৰিছে সেই কাণ্ডতে স্পষ্টকৈ দেখা দি আছে কিন্তু এতিয়া কোনো এটা নিউজো দিছে বা ষ্টেট লেভেল নিউজখনো দিছে কিন্তু আমাৰ কাৰ্বি আংলঙতে যোনটো এটা আমাৰ নৰ্থ ইষ্ট নিউজ ফ'কাছ নিউজখন যে বিধায়কৰ বিৰুদ্ধে দিয়া হৈছিল কিন্তু দিয়াৰ পাছতে এতিয়া কিয় যে সঁচা কথাখন এতিয়া সংবাদক লৈ আনা এইটো কি তেওঁ এটা বেয়া কাম কৰিছে মই সুধিব খুজিছোঁ মই সেই ৰণবীৰ হানছেক কাৰণ তেওঁ যোনটো নিউজখন লৈ আনিছে এইটো সমগ্ৰ ৰাইজে ইয়াতে জানক যে বিধায়কৰ কাম যে অকল যে এটা নীলাজত কৰা বা লজ্জিত কাণ্ড কৰা নহয় তেওঁ এজন বিধায়ক বুলি হ'লে তেওঁ এখন আমাৰ কাৰ্বি আংলঙৰ দুখ কষ্টকে ধৰি পেলাই যিমানখিনি পৰিৱেশন কেনেকৈ ভাল কৰিব এইটোৰ ক্ষেত্ৰৰ ওপৰতে তেওঁ কামবোৰ কৰিব লাগিছিল এইটো পৰিৱৰ্তন তেওঁ কৰিব লাগিছিল কিন্তু তেওঁলোকে এই পৰিৱৰ্তনৰ নামতে তেওঁ কি কৰিছে তেওঁ সেই এটা লেতেৰা এটা কৰ্মকাণ্ডখন তেওঁ ছ'চিয়েল মিডিয়াত লৈ আনিছে আৰু এতিয়া মই সেই কাৰ্বি কণ্টেণ্ট ৰণবীৰ হানছেক মই ক'ব খুজিছোঁ যে তেওঁ যাৰ পৰা তেওঁ পাৰ্চনেলি তেওঁলোকৰ হাই কাজিয়া হৈছে বা এইটো মই ক'ব নাযাওঁ কাৰ পৰা তেওঁৰ পাৰ্চনেল কাজিয়া হৈছে কিন্তু মই সকলো সাংবাদিকক যে তেওঁ সেই কোৱালিফিকেশ্যনকে ধৰি পেলাই বা পঢ়া লিখা নথকা বুলি তেওঁ কাকো এইটো গণ্য কৰিব নালাগে বুলি মই সেই ৰণবীৰ হানছে ডাঙৰীয়াকক মই ক'বলৈ খুজিছোঁ